মনৰ কথা এই চেনেলটোলৈ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ মহেশ শৰ্মা নামৰ এজন চতুৰ ল'ৰা কেনেকৈ বীৰবল নাম লৈ সম্ৰাট আকবৰৰ দৰবাৰৰ আটাইতকৈ জ্ঞানী উপদেষ্টা হ'বলৈ পালে। তাৰে এক মনোমোহা কাহিনী। বুদ্ধি, প্ৰজ্ঞা, ভাগ্যৰ এই যাত্ৰাত এই প্ৰথমটো খণ্ডলৈ আপোনালোকক স্বাগতম। পুৰণি কালত ৰজা মহাৰজাসকলে আনন্দৰ বাবে মাজে সময়ে চিকাৰ কৰিবলৈ গৈছিল। সম্ৰাট আকবৰো চিকাৰলৈ যোৱাৰ বাবে বৰ ৰাপ আছিল। তেওঁ ৰাজকাৰ্যৰ জিৰণিৰ সময়ত বহু সৈন্য সামন্ত আৰু দা ডাঙৰীয়াক লগত লৈ প্ৰায়ে চিকাৰলৈ গৈছিল। এদিন তেওঁ চিকাৰ কৰিবলৈ গৈ গভীৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিছিল, কিন্তু এটাও চিকাৰ বিচাৰি পোৱা নাছিল। এটা সময়ত সম্ৰাট আৰু তেওঁৰ সংগীসকল বৰ ক্লান্ত হৈ পৰিছিল। পিয়াহত তেওঁলোকৰ বুকু ছাতি ফুটি যাবলৈ ধৰিছিল। সম্ৰাটো পিয়াহৰ বাবে বৰ আতুৰ হৈছিল। তেওঁ হাবিৰ মাজত ক'ৰবাত পানী আছেনে চাবলৈ সৈন্য সামন্তবোৰক আদেশ কৰিলে। তেওঁলোকে ক'তো পানী বিচাৰি নাপালে। সম্ৰাটে তেতিয়া মানুহৰ বসতিপূৰ্ণ ঠাই বিচাৰি যাবলৈ তেওঁলোকক আদেশ কৰিলে আৰু নিজেও এনে ঠাই বিচাৰি আগুৱাই গ'ল। অলপ দূৰ গৈয়ে তেওঁ এটি সৰু ল'ৰাই মূৰত কাঠৰ বোজা লৈ গৈ থকা দেখিলে। ল'ৰাটি দেখি সম্ৰাটে ওচৰত কোনো গাঁও থকা বুলি ভাবিলে। তেওঁ ল'ৰাটিক সুধিলে, বোপাই, ওচৰত ক'ৰবাত জলাশয় আছে নেকি? ল'ৰাটিয়ে ক'লে, হয় আছে। সৌ যে প্ৰকাণ্ড গছজোপা দেখিছে, তাৰ ওচৰতে এটা প্ৰকাণ্ড সৰোবৰ আছে। সৰোবৰটোৰ পানীবোৰ বৰ নিৰ্মল। তাত পানী খাই আপোনালোকে গছৰ ছাঁত জিৰণিও ল'ব পাৰিব। ল'ৰাটিৰ কথাত সম্ৰাট সন্তুষ্ট হ'ল আৰু তাক ঘোঁৰাত তুলি লৈ সৰোবৰটোৰ ফালে যাবলৈ ধৰিলে। যাওঁতে বাটত সম্ৰাটে ল'ৰাটিক মৰমেৰে সুধিলে, বোপাই, তোমাৰ নাম কি? ল'ৰাটিয়ে নিজৰ নামটো কোৱাৰ পৰিৱৰ্তে সম্ৰাটক ওলোটাই সুধিলে, আগতে আপোনাৰ নামটো কি কওকচোন? সম্ৰাটে ল'ৰাটিৰ পৰা এনে উত্তৰ আশা কৰা নাছিল। তেওঁ তাক খং মনেৰে ক'লে, তুমি জানানে মই কোন? ল'ৰাটিয়ে সম্ৰাটৰ কথাত অকণো ভয় নোখোৱাকৈ ক'লে, আপুনি আমাৰ গাঁৱৰ পূজাৰী বামুণজনৰ নাম জানেনে? সম্ৰাটে ক'লে, মই কেনেকৈ জানিম? মইতো তোমাৰ গাঁৱৰ কোনো মানুহকে চিনি নাপাওঁ। ল'ৰাটিয়ে তেতিয়া বিনম্ৰভাৱে উত্তৰ দিলে, মোৰ উত্তৰো একে। ল'ৰাজনৰ সাহস আৰু যুক্তিপূৰ্ণ কথা শুনি সম্ৰাট মুগ্ধ হ'ল। তেওঁ কম সময়ৰ ভিতৰতে বুজি পালে যে ল'ৰাটি এজন সাধাৰণ ল'ৰা নহয়। অলপ সময়ৰ পিছত তেওঁলোক গৈ সৰোবৰটো পালেগৈ। সেই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি সম্ৰাট বৰ অভিভূত হ'ল। তেওঁ আৰু তেওঁৰ সংগীসকলে সৰোবৰৰ নিৰ্মল পানী হেঁপাহ পলুৱাই খাই নতুন জীৱন পালে। খন্তেক সময় গছৰ ছাঁত জিৰণি লৈ আহিবৰ সময়ত সম্ৰাটে ল'ৰাজনক এটি সোণৰ আঙুঠি দান কৰিলে। আঙুঠিটোৰ প্ৰতীক চিহ্ন দেখিয়েই ল'ৰাটিয়ে সম্ৰাটক চিনি পালে আৰু নমস্কাৰ জনাই তেওঁক বিদায় দিলে। ল'ৰাজনৰ নাম আছিল মহেশ শৰ্মা। এনেদৰে বহু বছৰ বাগৰিল। মহেশ যুৱক হ'ল। মহেশৰ দেউতাক সৰুতে ঢুকাইছিল। তেওঁক খুৰাকে পোহপাল দি ডাঙৰ দীঘল কৰিছিল। এদিন খুৰাকে তেওঁক মাতি আনি ক'লে, মহেশ, তুমি এতিয়া ডাঙৰ হৈছা। এই বয়সতে যদি তুমি তোমাৰ ভাগ্যক প্ৰতিষ্ঠা কৰিব নোৱাৰা, তেন্তে মোৰ অনুপস্থিতিত তুমি বৰ কষ্ট পাবা। মহেশে খুৰাকৰ সৎ উপদেশ মতে সম্ৰাট আকবৰক দেখা কৰিবলৈ দিল্লীত উপস্থিত হ'ল। সম্ৰাটে দিয়া আঙুঠিটো দুৱৰীক দেখুৱাই তেওঁ সভাকক্ষত প্ৰৱেশ কৰিলে। সভাকক্ষৰ সৌন্দৰ্য দেখি মহেশ চমকিত হৈ গৈছিল। তেওঁ দেখিলে পাত্ৰ মিত্ৰৰ দ্বাৰা পৰিৱেশিষ্ট হৈ সম্ৰাট সোণৰ সিংহাসনত বহি আছে। সেইদিনা সম্ৰাটে সভাসদসকলৰ পৰা জানিব বিচাৰিলে, পৃথিৱীত সুন্দৰ ফুল কি? সভাসদসকলে এটা এটাকৈ প্ৰায় সকলো ফুলৰে নাম ক'লে, কিন্তু কোনোৱেও সম্ৰাটক সন্তুষ্ট কৰিব নোৱাৰিলে। মহেশে তেতিয়া সম্ৰাটক নমস্কাৰ জনাই মাত লগালে, জাহাপানা, কপাহ ফুল পৃথিৱীৰ ভিতৰত সবাতোতকৈ সুন্দৰ, কিয়নো কপাহ ফুলৰ গুটিৰ পৰা সূতা হয়। সূতাৰ পৰা তৈয়াৰ হয় অতি মোহনীয়া কাপোৰ। ময়ূৰ চৰাইৰ পাখিৰ যিদৰে তুলনা নাই, সেইদৰে কপাহৰ পৰা তৈয়াৰ কৰা কাপোৰৰ সৌন্দৰ্যৰো কেতিয়াও তুলনা নাই। ই নাৰীৰ মনতো বৰ আনন্দ দিয়ে। গতিকে
কপাহ ফুলেই পৃথিৱীৰ ভিতৰত অতি মূল্যৱান আৰু সুন্দৰ। মহেশৰ কথাত সম্ৰাট বৰ সন্তুষ্ট হ'ল। সম্ৰাটে তেওঁৰ পৰিচয় সুধিলে। মহেশে তেতিয়া বহু বছৰ আগতেই সম্ৰাটে দিয়া আঙুঠিটো দেখুৱাই নিজৰ পৰিচয় দিলে। সম্ৰাটে তেওঁক বীৰবল বুলি সম্বোধিত কৰিলে। বীৰবল শব্দৰ অৰ্থ হৈছে জ্ঞানী। সম্ৰাটে মহেশক তেওঁৰ ৰাজসভাৰ এজন সভাসদ কৰি ল'লে। তেতিয়াৰ পৰাই মহেশ বীৰবল নামেৰে জনাজাত হ'ল। নিজৰ প্ৰতিভাৰ বলত এটা সময়ত বীৰবলে প্ৰধানমন্ত্ৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। থেংক ইউ আকবৰ আৰু বীৰবলৰ এই প্ৰথম খণ্ডটো চোৱাৰ বাবে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, ভাল হ'লেও বেয়া হ'লেও। আৰু যদি আপুনি সঁচাকৈ ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈও লগ পাম। থেংক ইউ আজিৰ বাবে।